এয়া যে দেখিছে তিল দিয়া মুৰ্গী মাংসৰ হয়। আজি ভাবিলোঁ মই ট্ৰাই কৰি চাওঁ এবাৰ। খাবলৈ বহুত বেছি টেষ্টি হোৱাৰ বাবে মই ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰোঁ। এনেকৈ মুৰ্গী মাংসখিনি ধুই ল'লোঁ। আপোনালোকে ব্ৰইলাৰ চিকেনো ল'ব পাৰে, মই লোকেল চিকেন লৈছোঁ। নহৰু ল'লোঁ, আদা, ইলাচি, লং, ডালচেনি, কেঁচা জলকীয়া, পিঁয়াজ, তেজপাত আৰু আলু এনেকৈ আৰু ধুই থোৱা কেইটামান তিল আছিলে। তো তিলকেইটা ভাজি থোৱা আছিলে, এতিয়া মই মিক্সাৰত গুড়ি কৰি ল'ম। তাৰপাছতে কেৰাহীখন দি পিনি কেৰাহীখনত তেল দিলোঁ। তেল গৰম হোৱাৰ লগে লগে তেজপাত দিলোঁ। তেজপাত দি ইলাচি, ডাঙৰ ইলাচি এটা আৰু সৰু ইলাচি দুটা এনেকৈ দি দিলোঁ আৰু ডালচেনিখন দি দিলোঁ। অকণমান সময় তেলত এনেকৈ লৰাই দিলোঁ। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে ৰেচিপিটো এবাৰ। তাৰপাছত কাটি থোৱা পিঁয়াজখিনি এনেকৈ দি পিনি ভাজিলোঁ। খাবলৈ কিন্তু বহুতেই বেছি টেষ্টি হৈছিলে। আজি মই ফাৰ্ষ্ট টাইম বনাইছিলোঁ, কিন্তু বহুত বেছি টেষ্টি লাগিলে, বহুত বেছি টেষ্টি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। তাৰপাছত খুন্দি থোৱা আদা নহৰুখিনি দি পিনি অকণমান ভাজি দিলোঁ। তাৰপৰা কাটি ৰাখিছিলোঁ আলু কেইপিচ তেনেকৈ দি দিলোঁ, কাৰণ পিঁয়াজটো অকণমান গলিবৰ কাৰণে। লৰাই আলুৰ লগত মিক্স কৰি দি অকণমান সময়ৰ কাৰণে ঢাকি দিছিলোঁ। তাৰপৰা বিলাহী দুটা লৈ এনেকৈ টুকুৰ টুকুৰকৈ কাটি দিলোঁ। তাৰপৰা অকণমান সময়ৰ কাৰণে ঢাকনাটো মাৰি দিলোঁ। নিমখ যে দিয়াই নহ'ল নহয়, নিমখ দিবলৈ মই পাহৰিয়ে গৈছিলোঁ। তাৰপাছত অকণমান দেৰিৰ পাছত নিমখ আৰু হালধি দিয়া নাই বুলি মনত পৰিলতে নিমখ আৰু হালধি দিলোঁ। আপোনালোকে আগতীয়াকৈয়ে দি দিব পাৰিব নিমখ হালধিটো, মই পাহৰি যোৱাৰ বাবে পাছত দিলোঁ। তাৰপাছত জিৰা এচামুচ, ধনিয়া এচামুচ, কালাৰ পাউডাৰ 1 চামুচ আৰু যিহেতুকে চিকেন বনাইছোঁতো চিকেন মছলা এচামুচটো দিবই লাগিব ন, সেইকাৰণে চিকেন মছলা এচামুচ দিলোঁ। দি লৈ এনেকৈ ধুনীয়াকৈ ভাজি আছিলোঁ। তাৰপৰা অকণমান মছলাখিনি দি একচুৱেলি শেষ হোৱা নাছিলে, সেইকাৰণে আকৌ দি ল'লোঁ। তাৰপাছত এতিয়া সকলোখিনি মিক্স কৰি এনেকৈ মিক্স কৰি দিলোঁ। অকণমান দেৰি ঢাকি দিছিলোঁ। তাৰপৰা আকৌ এনেকৈ খুলি এবাৰ লৰাই দিলোঁ। আকৌ এবাৰ এনেকৈ ঢাকোনটো মাৰি দিলোঁ। তাৰপাছত অকণমান সিজাৰ পাছত দেখিছোঁ মছলাখিনি ধুনীয়াকৈ কালাৰ আহিছে, আৰু কালাৰ অহাৰ পাছত ধুই থোৱা চিকেনখিনি দি দিলোঁ। লেগ পিচটো কাৰ কাৰ প্ৰিয় বাৰু, মোৰ যে খুব বেছি প্ৰিয়। তাৰপাছত মাংসখিনি এনেকৈ দি গোটেইখিনি মিক্স কৰিলোঁ। সোৱাদ অনুসৰি আপোনালোকে জলকীয়া দিব পাৰে কম বেছি পৰিমাণে। এনেকৈ কৰি মিক্স কৰি ধুনীয়াকৈ মিক্স কৰি দি অকণমান সময়ৰ কাৰণে ভাজিবলৈ এৰি দিলোঁ। অকণমান চেনি দি দিলোঁ ইয়াতে। চেনি দিলে টেষ্টটো অকণমান বেলেগ আহে। তাৰপাছত অকণমান গৰম মছলা দি দিলোঁ, বেছি নাই দিয়া। জলকীয়া কৈছোৱেই নহয়, আপোনালোকৰ সোৱাদ অনুযায়ী যোনে যিমান বেছি জ্বলা খায় সেইটো হিচাপত দিব পাৰে। মই বহুত বিশেষ জ্বলা নাখাওঁ বাবে কেঁচা জলকীয়া 3টামান এনেকৈ ফালি দিলোঁ। আৰু এতিয়া যে ইয়াতে দেখিছে ক'লা ক'লা, এয়া হ'ল তিল ভাজি মিক্সাৰত গুড়ি কৰি লোৱা তিল। মই দি দিলোঁ 4 চামুচ। আপোনালোকে বেছিকৈও দিব পাৰে, কিন্তু বহুত বেছি দিলে অকণমান তিতা লাগিবও পাৰে ন, সেইটো কাৰণে মই অকণমানহে দিছোঁ, বহুত বেছি নাই দিয়া, 4 চামুচহে দিছোঁ তিল। অকণমান সময় ভাজিবৰ কাৰণে এৰি দিলোঁ। এতিয়াতো অকণমান লাগি গৈছে যে, সেইকাৰণে অকণমান পানী দি পিনি লাহেকৈ তাৰপাছত এনেকৈ লৰাই দিলোঁ অকণমান পানী দি। আপোনালোকে নিজৰ জোখত পানীটো দিব পাৰে। মই বহুত বেছি জুলীয়া নকৰোঁ, গ্ৰেভি টাইপৰে ভাল লাগিব, সেইটো কাৰণে মই অকণমানহে পানী দিম। আৰু অকণমান পানী এনেকৈ দি ঢাকনটো মাৰি দি অকণমান টাইমৰ কাৰণে সিজিবৰ কাৰণে এৰি দিম। তাৰপাছত এয়া হৈ গ'ল মোৰ তিল দিয়া চিকেন ৰেডি। ইমান টেষ্টি লাগিলে, আপোনালোকে ৰেচিপিটো ট্ৰাই কৰিব পাৰে। কালাৰটো দেখিছেনে, বহুত ধুনীয়া আহিছে, বহুত বেছি ক'লা নাই লগা, যিহেতুকে মই বহুত বেছি তিল নাই দিয়া, 4 চামুচেই দিছোঁ।
তাৰপৰা এতিয়া এয়া খাব পৰা হৈ গ'ল আৰু বহুত টেষ্টি লাগে। লেগ পিচটো মেইন হয়, তো লেগ পিচটোতো খাবই লাগিব ন। বহুত বেছি টেষ্টি, বহুত বেছি। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। এয়া কালাৰটো বহুত ধুনীয়া লাগিছে। খাওঁ খাওঁ লাগিছেনে বাৰু দেখিলত? এয়া মই খাবলৈ কাৰণে ওলাই আনিলোঁ, ধুনীয়াকৈ খালোঁ, বহুত ভাল লাগিলে। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। যদি ভাল লাগে ভিডিঅ'টো চাই লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।